নমস্কাৰ 11 এপ্ৰিলৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ৰূপত সংঘটিত হোৱা এক দুৰ্ঘটনাৰ ফলত 10 গৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। ঝাৰখণ্ডৰ দেৱঘৰত জিকুট পাহাৰত থকা ৰূপত সংঘটিত হোৱা এই ঘটনাত আহতসকলক প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ। ঘটনা সংঘটিত হোৱাৰ পাছত প্ৰশাসনে উক্ত ৰূপৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীক তদন্তৰ আওতালৈ আনিছে। কাৰিকৰী বিজিতিৰ বাবে দুটা ৰূপৰ বক্স খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হ'বলৈ পালে বুলি সদৰি কৰিছে বিষয়াসকলে। এই দুৰ্ঘটনাত আহত হোৱা এগৰাকী স্বামী স্ত্ৰীৰ অৱস্থা অতিকৈ গুৰুতৰ বুলি জানিব পৰা গৈছে। মাজত মাত্ৰ কেইটামান খন যাত্ৰীক ধন্য কৰি আজি জ্ঞানপীঠ গ্ৰহণ কৰিব কাব্য ঋষি নীলমণি ফুকনে। মাজত মাত্ৰ কেইটামান খন আজি এক বিৰল খনৰ সাক্ষী হ'ব অসমীয়া যাত্ৰীক ধন্য কৰি জ্ঞানপীঠ গ্ৰহণ কৰিব কাব্য ঋষি নীলমণি ফুকনে। সোমবাৰে সন্ধিয়া ৰবীন্দ্ৰ ভৱনত আয়োজিত এক বিশেষ অনুষ্ঠানত কাব্য ঋষি নীলমণি ফুকনক প্ৰদান কৰা হ'ব কাব্য সাহিত্যৰ শ্ৰেষ্ঠ বঁটা জ্ঞানপীঠ। ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক সঞ্চালকালয়ে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কবিগৰাকীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জ্ঞানপীঠ বঁটাৰ নিৰ্বাচনী সমিতিয়ে দিল্লীৰ পৰিৱৰ্তে গুৱাহাটীতে তেওঁক বঁটা প্ৰদানৰ বাবে এই অনুষ্ঠানৰ বাহকতা কৰিছিল। দিল্লীত যিহেতু এই বঁটা ৰাষ্ট্ৰপতিৰ হাতেৰে প্ৰদান কৰা হয়, গতিকে বিভিন্ন কথা চালি জাৰি ভাৰতীয় জ্ঞানপীঠ গুৱাহাটীতে এই অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু এনে ধৰণৰ বাতৰিসমূহ নিতৌ চাবলৈ ছাবস্ক্ৰাইব কৰক AZ নটিফিকেশ্যন। আজি নিৰ্বাচিত হ'ব পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী। পাকিস্তানৰ নেশ্যনেল এছেম্বলিৰ এখন বিশেষ সত্ৰই সোমবাৰে পাকিস্তানত নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব। ইমৰান খানৰ সমৰ্থকসকলে কৰা ৰেলীৰ বাবে সকলোকে ধন্যবাদ জনাই তেওঁ ইমৰান খানে কয় যে পাকিস্তানত আমেৰিকা সমৰ্থিত চৰকাৰ গঠনৰ বিৰোধিতা কৰাৰ বাবে আপোনালোকক ধন্যবাদ। ইয়াৰ পূৰ্বে পাকিস্তান মুছলিম লীগ নৱাজৰ অধ্যক্ষ শ্বাহবাজ শ্বৰীফে ৰবিবাৰে নিজকে পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদলৈ নামাঙ্কন কৰিছিল। এই শ্বাহবাজ শ্বৰীফে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ'ব বুলি একাংশই কৈছে।